খাম বুলি কৈছিলোঁ ঘৰৰ ওচৰগৰাকীয়ে মিলি। আৰু পিঠা পনা মানে কিছুমান বনোৱা হ'ল আৰু আজি বনাবলৈ আছে, আপোনালোকক দেখাই থাকিম। আপোনালোকে বনালে নে কমেণ্টত জনাব। ক'ত ক'ত কোনে কোনে ভোজ খাইছে আৰু ভেলাঘৰ ক'ত ক'ত কেনেকুৱা বনাইছে আপোনালোকে জনাব কমেণ্ট কৰি। আৰু মই মানে কি কৰোঁ, ঢেৰ কাম আছে, ঘৰ মুচিব আছে, তো মুচোগৈ, মায়ে অলপ মুচিব, মই মুচিম, আমি কৰি মেলি এতিয়া ব'লক চাই থাকোঁ কোনতে। তাৰ এইবোৰ মাটি ভাঙিব লাগিব, গোটা গোটা হৈ আছে যে, মাটি ঘৰ মুচিবলৈ বুলি মাটিখিনি ভাঙি লওঁ, তাৰপিছত ঘৰ চৰ মুচি মেলি চকী তকী চব ধুব লাগিব। আগতে ধুৱাই আছে বাৰু, তথাপিও এতিয়া ধুব লাগিব নহয় আকৌ এইবোৰ থৈ মেলি। যিহেতু এতিয়া মই ঘৰ মুচিব লৈছোঁ, সেইকাৰণে ভিতৰৰ এইবোৰ বস্তুবোৰ উলিয়াই লৈছোঁ। ভিতৰৰ বস্তু মানে কি, বাহিৰৰ ঘৰটোত ইমান নাই, এতিয়া স্কুটিখন আছে সেইকাৰণে স্কুটিখন উলিয়াই লৈছোঁ আৰু চকীকেইখন বাহিৰলৈ উলিয়াই দিম আৰু হৈ যাব। তাৰপিছত মানে সেইটো সময়তে সেই দাদা এজন আহিলে, দাদাজনৰ পোৱালিটো মানে আহিছে, পোৱালিটো বহুত দিন আছিলে ঘৰত, এনায়েকৰ ঘৰত আছিলেগৈ, তো এইটো আহিলে, ইমান কিউট চাওকচোন। সেইকেইখন চাওক, মই বনাইছিলোঁ মানে এইখন হেৰিয়ত, এই টাইলছত বনোৱা হয় আৰু এই বাদামৰ বাকলি দিছিলে কিন্তু এৰ খাই গ'ল সেয়া। এতিয়া মোৰ চাহপাল পৰিছে, মানে মায়ে মোক দুটা ৰুম দিছে, এইটো আৰু বাহিৰৰ ৰুমটো মচিবলৈ কৈছে, বাকী মায়ে পাকঘৰ আৰু এই বাকীকেইটা মচিম বুলি কৈছে। কিন্তু কি হ'ল জানানে, মোৰ ভাগৰ লাগিছে, সেইটো এটা বটল পৰিছে, ভাগৰ লাগিছে মানে কেলৈ মই আনকালে নমচোঁ, সঁচা কথা কৈ দিছোঁ। মানে আগতে বাহঁতি আছিলে ন, বা মানে সৰুৰ পৰা আছিলে, ডাঙৰটো হ'লেই বিয়া হ'ল, মানে মই তেতিয়া সৰুৱে আছিলোঁ, তেতিয়াতো তাই এনেও কাম কৰিবই। তাৰপিছত মই মানে ডাঙৰ হোৱাৰ পাছতো বায়ে মচে যে, সেইকাৰণে মানে মই ইমান নমচোঁ, সেইকাৰণে এতিয়া মানে তাই যোৱাৰ পাছত পূৰা মচিবলৈ পাওঁ, তথাপিও মায়ে কৰে, কিন্তু এতিয়া কিছুমান কাম মই কৰিব পাৰোঁ, সেইকাৰণে এতিয়া মানে মোৰ ভাগৰ লাগিছে অকণ মচিবলৈ। তো মানে বিচনাখন মচিলোঁ, বিচনাখন মচিলোঁ, এইডোখৰ মচি এতিয়া মোৰ ভাগৰ লাগিছে মানে। তথাপিও এতিয়া শিকিলে শিকাওঁ, বিয়া হোৱাৰ পাছতনো কি হ'ব আৰু, শাহু ঘৰত কৰিব লাগিব ন, সেইকাৰণে এতিয়াৰ পৰা প্ৰেক্টিছ। পিছফালে এইবোৰ এইবিলাকৰ সেই কাপোৰবোৰ কৰিবলৈ আছে, বিচনাটো কৰিব নোৱাৰোঁ আৰু ভিতৰৰ ৰুমটো মচি মেলি হৈ গ'ল। আৰু এয়া চাওক ইমান চফ্ট হৈছে, মানে খাবলৈ বহুত ধুনীয়া। তাৰপাছতে মই এতিয়া এই ব্ৰেডৰ মানে মিঠাই বনাবলৈ লৈছোঁ। ব্ৰেডটো এনেকৈ কাটি ল'ব পাৰটো, তাৰপিছত এইটো কি কৰিব, 4ডোখৰ এনেকৈ টুকুৰা দিব, ডাঙৰকৈ বনাব ক'লেও পাৰে, এয়া 4 টুকুৰা কৰি পিনে তাৰপিছত এয়াৰ চেনি পানী বনাই যায় যেনেকৈ আপোনালোকে জানে, এইটো চেনি পানী মই এনেকৈ দি দিছোঁ, দুকাপ দিছোঁ। পাছত মায়ে ক'লে অকণমান দি দে, তাৰপিছত মই আকৌ দিলোঁ পাছত, অলপ সময় পাছত। তাৰপিছত এইবোৰ চেনিখিনি উতলাই হৈ মেলি যোৱাৰ পাছত তাৰপিছত এইখিনি তেল পগাই থৈছিলোঁ, তো ইয়াৰ ৰিফাইন তেলত এয়া দি দিছোঁ, যিখিনি মই কাটি থৈছিলোঁ সেই ব্ৰেডখিনি এনেকৈ দি দিছোঁ। তাৰপিছত এইখিনি ইয়াৰ পৰা টুকি পিনে নি ইয়াত চেনি পানীখিনিত দি দিম। চেনি পানীখিনিত অকণমান ভিজাই থোৱাৰ পিছত যেতিয়া চেনি পানীখিনি তাত সোমাই যাব, তো চেনি পানীখিনি গৰম হৈ গ'লে পটককৈ সোমাই যায়। তাৰপিছত ইয়াৰ দেউতাই অকণমান সহায় কৰি দিলে, মোৰ অকলে দিগদাৰ হৈছিলে, সেইকাৰণে সহায় কৰি দিলে। এয়া এতিয়া হৈ গ'ল বনাই মেলি। আৰু এতিয়া মই মিঠাই বনাবলৈ লৈছোঁ, চাওক দেই, এয়া ময়দা লৈছোঁ, ময়দা এয়া বেকিং অলপ দিছোঁ। তাৰপিছত এই অকণমান মানে হেৰি আছিলে, তাৰপিছত এয়া গাখীৰ দিলোঁ, ব্ৰেডৰ অকণমানো দি দিলোঁ মানে। তাৰপিছত এইয়া মই এনেকৈ চাওক, এনেকৈ মিঠাইটো এইটো বনাইছোঁ, কৈ জাপি দিব যেনেকৈ কাগজ আমি বিচনী বনাওঁ যে কাগজৰ, তেনেকৈ
আৰু চব মই এখন হাতে কৰিছোঁ কাৰণে অলপ দিগদাৰ হৈছে। এনেকৈ কৰিব। আৰু এইটো হৈ গ'ল এনেকৈ অকণমান এনেকৈ টানিব, কাৰণ মানে চুটি হয় ন। তাৰপিছত এইটো এনেকৈ কৰি জাপিব আৰু এই বস্তুটো এনেকৈ দোকানত দেখিছে চাগে মিঠাইটো সেইটো। আৰু এইখিনি বনাই মেলি এতিয়া তেলত দি দিলোঁ আৰু বনাই মেলি হৈ গ'ল মিঠাই হোৱাৰ পিছত এইখিনি কি বনালোঁ চাওক আৰু বনাবলৈ আছে। আৰু সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। সকলোৱে বিহু খাবলৈ আহিব। এতিয়া এইবোৰ মিঠাই বনাই মেলি আজৰি হ'লোঁ। তাৰপিছত আৰু বনাবলৈ আছে মানে কেক এটা বনাম। তাৰপিছত ব্ৰেডৰ পৰা যিখিনি ব্ৰেড আছিলে যে আপোনালোকক দেখাইছিলে সেইখিনিৰ পৰা কেক বনাবলৈ আছে। আৰু তাৰপিছত আৰু মিঠাই আছে। তাৰপিছত মালপোৱা আৰু মায়ে বনাবলৈ লচ কৰা এইখিনি বনাবলৈ আছে। এতিয়া বনাই মেলি তাৰপিছত আমি পাৰ্টি খাবলৈ যাম। সেইকাৰণে মানে এতিয়া বহুত দেৰি হ'ব। সেইকাৰণে বাই বাই, নেক্সট এটা ব্লগত লগ পাম।